হেল্ল' এভৰিবডি ৱেলকাম। বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুৰীৰ পৰা এতিয়া ঘৰমুৱা এতিয়া কেছটো হৈছে কি, আজি লাইফত প্ৰথমবাৰৰ কাৰণে আমি বন্দে ভাৰতত উঠিম। মানে আমাৰ এইখন যিখন ট্ৰেইন বুক কৰিছোঁ এইখন বন্দে ভাৰত বুক কৰিছোঁ। এতিয়া লাইফত প্ৰথমবাৰৰ কাৰণে বন্দে ভাৰতত উঠিম, গতিকে পূৰা এক্সাইটেড হৈ আছোঁ। আৰু এতিয়া ভুৱনেশ্বৰ ষ্টেচনত আছোঁ বৰ্তমান। ইয়াৰ পৰা আমি বন্দে ভাৰত ল'ম কলকাতা। আৰু ইয়াত ফাইনেলি বন্দে ভাৰত এক্সপ্ৰেছ আহি পাইছে। এয়া চাওক বন্দে ভাৰত এক্সপ্ৰেছ, কি ধুনীয়া ট্ৰেইন এইখন। বা বৰ মজা ট্ৰেইন, মুঠতে দেখাতে বুলেট ট্ৰেইন টাইপৰ লাগে, লুক এটা দিয়ে। আৰু এয়া চাওক ভিতৰৰ পৰা বন্দে ভাৰতখন কেনেকুৱা। এইখন দুৱাৰ অট'মেটিক এয়া চাওক খুলি গৈছে। আৰু এতিয়া মই বাকী চিটটো আপোনালোকে দেখিছে ভিডিঅ'টোত। আৰু এতিয়া আপোনালোকক দেখাম ইয়াৰ পায়খানাটো, মানে বাথৰুম পায়খানাটো। কাৰণ কি হয়, যেতিয়া আমি ট্ৰেইনত অহা যোৱা কৰোঁ না, চবতকৈ বেছি অসুবিধা পায় বাথৰুম পায়খানা। বহুত লেতেৰা হয়, কিন্তু বন্দে ভাৰত এক্সপ্ৰেছত চাওক আপোনালোকে কি ধুনীয়া চাফা চিকচিকা। চাওক, মানে সঁচাকৈ কওঁ না, এইখন ট্ৰেইনত সঁচাকৈ বহুত বঢ়িয়া সুবিধা দিছে চৰকাৰে। এইটো কথা মানে ক'ব লাগিব চৰকাৰক। আৰু এতিয়া মই আহিছোঁ বোলো কিমানৰ বাথৰুম পায়খানা দেখাই থাকিম। এতিয়া বহি এই যাত্ৰাৰ আনন্দ লওঁ। এতিয়া আমি যাম কলকাতালৈকে। আৰু সঁচাকৈ কওঁ, উৰিষ্যাৰ পৰা কলকাতালৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো আমাৰ অসমতকৈ বহুত বেছি মানে পাৰ্থক্য নাই। ট্ৰেইনৰ মানে ৰেল লাইনৰ দুয়ো কাষে পৰিৱেশ প্ৰায় একে টাইপৰে। খালি অসমত বেছি ধান খেতি আপোনালোকে দেখা পাব, আপাৰ আছামৰ পিনে গ'লে চাহ খেতি দেখা পাব, আৰু ইয়াত ধানৰ লগতে আপোনালোকে আলু চালুৰ খেতি দেখা পাব। এইখিনিয়ে আৰু বোলক এতিয়া যাত্ৰাটো কৰোঁ। আৰু যিসকলে নাজানে তেওঁলোকক কওঁ যে বন্দে ভাৰত এক্সপ্ৰেছৰ যিটো টিকট থাকে তাতে লাঞ্চ লগতে টি, এই দুটা বস্তু ইনক্লুড হৈ থাকে। আৰু আমাৰ টি আহি গৈছে চাওক। ইয়াত মানে চাহটো নিজে বনাই খাব লাগে, তেওঁলোকে গৰম পানী দিব। আৰু এই বস্তুখিনি দিছে চাওক, কি দিছে। ৰবতটো ইটো বনাই লওঁ। এই আমাৰ টি বনি গ'ল। চাওক কি বস্তু দিছে, কচুৰি দিছে, পপকৰ্ণ দিছে, এই মিঠা কিবা এটা দিছে। এই মুঠতে এইবোৰ দিছে আৰু আপোনালোকে চাব পাৰে। ৰ'ব এতিয়া চাহটো খাই লওঁ। এনেকৈ আমি আগুৱাই আহি আছোঁ। আৰু কলকাতা হ'বলৈ বেছি সময় নাই। আৰু এইখিনি সময়তে আহি গৈছে আমাৰ লাঞ্চ। আচলতে ইয়াত বন্দে ভাৰতত আপোনালোকৰ অপশ্যন থাকে দুটা, আমিষ খাব নে নিৰামিষ খাব। আমি নিৰামিষ লৈছোঁ। নিৰামিষত আহিছে চাওক, দালি আহিছে, ভাত আহিছে, এইপিনে পনীৰ, তাৰপিছত মিক্স ভাজি এখন আছে, আৰু দৈ আছে, চচ আছে, কিবাকিনি এনেকুৱা বস্তু দিছে। তো লাঞ্চ সঁচাকৈ ক'ব গ'লে বহুত বঢ়িয়া লাঞ্চ দিছে, বহুত ধুনীয়া, ভাল সোৱাদেই হৈছে। আৰু টিকটটোত অলপ প্ৰাইচ বেছি হ'লেও যিহেতু লাঞ্চ পায়, টি পায়, গতিকে লছ নহয়। আৰু এতিয়া আমি হাওৰা ষ্টেচনত নামিছোঁ। এয়া চাব পাৰে হাওৰা ষ্টেচন, এইটো হাওৰা ষ্টেচন। আৰু এতিয়া আমি গৈ আছোঁ এইহৰ অভিমুখে, কি বুলি কয়, আমাৰ হোটেলৰ অভিমুখে। যে এটা প্ৰব্লেম হৈছে, থাম্বনেইলত ভাল থাম্বনেইল দিবৰ কাৰণে বন্দে ভাৰতৰ আগত ফটো উঠা নহ'ল। মানে তাতেতো গাড়ী ট্ৰেইনত উঠিব লাগে, তাৰে কাৰণে নহ'ল। আৰু ইয়াত মানে কি হৈছে, ভিৰ বহুত বেছি, ইমান বেছি মানুহ, সেইকাৰণে ফটো উঠা নহ'ল। তাত হ'ব আৰু কিবা এটা থাম্বনেইল বনাম আৰু।